অসমবাসী শান্তিত থাকিব পৰা নাই, শান্তিত শুব পৰা নাই, খাবও পৰা নাই। শুকুৰবাৰে নিশাৰে পৰা আকৌ যেন এটা কষ্ট পাইছে সমগ্ৰ অসমবাসীয়ে। এই কষ্টখিনি পাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ চকুপানীখিনিৰ বাবে। জুবিনৰ সোণাপুৰ কমাৰকুছিৰ সমাধি ক্ষেত্ৰত শুকুৰবাৰে নিশা উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ। পুনৰবাৰ জুবিনৰ সমাধিত গৰিমা। নিশা আপোন মানুহজনৰ কাষত হিয়া ঢাকুৰি শোক শুকাই কান্দিলে গৰিমাই। আপোনজনৰ সমাধিত জ্বলালে এগছি চাকি। চাকি জ্বলাই সমগ্ৰ ৰাজ্যবাসীলৈ এটাই অনুৰোধ কৰিলে গৰিমা শইকীয়া গাৰ্গে। কান্দি কান্দি হাতযোৰ কৰি জুবিনৰ বাবে ন্যায় বিচাৰিলে পত্নী গৰিমাই। আমি ন্যায়ৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰি আছো। সকলোৱে শান্তিপূৰ্ণভাৱে জুবিনৰ ন্যায় বিচাৰক। জুবিনৰ ন্যায়ৰ বাবে সকলোৱে সদায় সামাজিক মাধ্যমত লিখক #Justice for Jubin Garg। #Justice for Jubin Garg সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। ওলাই যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল, কিন্তু আপোনালোকে সকলো। প্ৰাণৰ শিল্পী, অসমীয়াৰ আৱেগ, অসমৰ সম্পদগৰাকী নোহোৱা হোৱা আজি 23টা দিন। এই 23টা দিনে সমগ্ৰ অসমবাসীয়ে অধীৰ আশাৰে বাট চাই আছে জুবিনৰ ন্যায়ৰ বাবে। কেতিয়া পাব জুবিনে ন্যায়? পৰিয়ালৰ লগতে পত্নী গৰিমা শইকীয়া গাৰ্গেও বিচাৰিছে ন্যায়। #Justice for Jubin Garg সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। ওলাই যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল, কিন্তু আপোনালোকে সকলো। পত্নী গৰিমাই জানিব বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ লগত সেই অভিশপ্ত দিনটোত ছিংগাপুৰত কি হৈছিল। অসমবাসীয়ে জানিব বিচাৰে, আমি জানিব বিচাৰো আচলতে কি হৈছিল জুবিন গাৰ্গৰ সৈতে। নিউজ ডেস্ক ৰিপৰ্ট, nationne।